নিশা তিতাবৰ যোৰহাট জিলা পৰিবহণ বিভাগৰ তালাচী অভিযান নিয়ম নমনা চালকক জৰিমনা বিহাৰ লগতে অভাৰলোডেড বালি ভৰ্তি ডাম্পাৰ জব্দ কৰিছে যোৰহাট জিলা পৰিবহণ বিভাগে জব্দ কৰা অভাৰলোডেড বালি ভৰ্তি ডাম্পাৰখনৰ নম্বৰ হৈছে AS05AC0386 এই অভিযানত নামি পৰিছে যোৰহাট জিলা পৰিবহণ বিভাগৰ এটা দলৰ লগতে যোৰহাট জিলা পৰিবহণৰ বিষয়া মনিউদ্দিন আহমেদ আইন উলংঘা কৰা চালক আৰু জিলা পৰিবহণ বিষয়াৰ মাজত কিছু সময় তৰ্ক বিতৰ্ক হোৱা তিতাবৰ আৰক্ষীৰ এটা দল আহি পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লগতে এজন খুৰাপাই ব্যক্তিক তিতাবৰ আৰক্ষীয়ে ইতিমধ্যে আটক কৰে চলি আছে বাৰু নৰ্মেলি আমাৰ জইণ্ট চেকিং পুলিচ ডিপাৰ্টমেণ্ট আমি চলাই আছোঁ আৰু আপোনালোকে জানে যে আগন্তুক 15 আগষ্ট আহি আছে তাৰ কাৰণে আমি অলপ ব্যাপকভাৱে কৰিছোঁ কাৰণ বহুত এক্সিডেণ্ট হৈছে আপুনি এতিয়া দেখিছে আধা ঘণ্টাৰ আগত এটা এক্সিডেণ্ট হৈছে কোন জেগা আছিলে এইটো ধলি এই ড্ৰাংকেন না ড্ৰাংকেনেই হ'ব লাগিব এখন গাড়ী পৰিছে এতিয়া লৈ গৈছে আমাৰ আগেদি গতিকে এই কাৰণে অলপ পাব্লিক ছেফটিৰ কাৰণে আমি অলপ ব্যাপকভাৱে কৰি আছোঁ আগৰ পৰা চলিয়ে থাকে বাৰু নৰ্মেল কিন্তু আমি এতিয়া জইণ্ট চেকিং এইটো দিছোঁ অৰ্ডাৰ আছে আমি কৰি আছোঁ আৰু ইয়াতে এতিয়া 2জন পালোঁ কালিয়ে পৰহি আমি 15জন পাইছোঁ আপোনাৰ যোৰহাটৰ বাইপাছত হয় অভিযান সব যি অফেন্স অকল বোলে হেৰিয়ে ড্ৰাংকেন নহয় এখন অভাৰলোড বালি গাড়ী পাইছোঁ সেইখনো লৈ গৈছোঁ আৰু চিট বেল্ট আছে তাৰপিছত আপোনাৰ হেৰি আছে চিট বেল্ট আছে হেলমেটটো আছেই হেলমেটটো আপুনি দেখিছেই কিমান মানুহ ইফালে পলোৱা বুলি কৰি আছে দেখিছে হেলমেটটো আছেই চিট বেল্ট আছে ড্ৰাংকেন আছে যি অফেন্স আৰু সেইটো আৰু গুডছ ভেহিকেলত আপুনি দেখিছে গুডছ ভেহিকেলত মানুহ উঠি গৈ আছে চাহপাতৰ ওপৰত আপোনাৰ নিজে 2জন আছে দেখিছে সেইটো আপত্তি কৰিছে তেখেতে বাৰু ধৰাৰ কাৰণে কিন্তু সেইটোতো উঠিব নোৱাৰে কিমান ডাঙৰ এটা দিহিঙীয়া পৰত এক্সিডেণ্ট হৈ গৈছে তিতাবৰৰ পৰা সাজাদ আলী ৰিপৰ্ট পূৰ্বতৰ টাইম Indian Technical Institute ITI